অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰৰ চিকিৎসাৰ বাবে অসম গণ পৰিষদৰ মাহমৰা বিধান পৰিষদৰ আৰ্থিক সাহায্য। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানীৰ অধ্যক্ষ হিৰণ্য কোঁৱৰ বহুদিন ধৰি বহুমূত্ৰ আৰু বৃক্ক ৰোগত ভুগি আছে। বৰ্তমান উক্ত ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্যৰ বাবে অসম গণ পৰিষদ দলৰ চৰাইদেউ জিলাৰ মাহমৰা বিধান পৰিষদে বিভিন্ন শুভাকাংক্ষীসকলৰ পৰা প্ৰায় 5 লক্ষাধিক টকা সংগ্ৰহ কৰি আজি হিৰণ্য কোঁৱৰক বাগানত লগ ধৰি তেখেতক প্ৰদান কৰে। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। আমি চৰাইদেউ জিলাৰ অন্তৰ্গত 105 নং মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিৰণ্য কুমাৰ বঙদেৱৰ অসুস্থতাৰ কথা গম পাই আমি সমষ্টিবাসী হৈ খবৰ এটা ল'বলৈ আহিছোঁ। তেখেতৰ ভাল হওক এই আশীৰ্বাদ লৈ আমি তেখেতৰ খবৰ লৈছোঁ। আমাৰ লগত বিধান পৰিষদৰ সভাপতি ডাঙৰীয়াও আছে আৰু গোটেই সমষ্টিয়ে তেখেতৰ আৰোগ্য কামনা কৰিছে আৰু তেখেত সুস্থ হৈ পুনৰ সমষ্টিলৈ ঘূৰি আহক তাকে কামনা কৰিছোঁ। এই উদ্দেশ্যে আজি আমি গুৱাহাটীত আহি উপস্থিত হ'লোঁ। সমষ্টিবাসীৰ পৰা আমি প্ৰচুৰ পৰিমাণে পাইছোঁ, সহযোগ সদিচ্ছা পাইছোঁ, শুভেচ্ছা সুভাষিক তেওঁলোকে আগবঢ়াইছে। মানে স্বইচ্ছাই আহি তেওঁ যিসকলক আমাৰ চৰকাৰ থকাৰ দিনত যিসকলক সহায় সহযোগ আগবঢ়াইছিল তেখেতসকলৈ তেখেতৰ এই নৰিয়াৰ সময়ত তেখেতক সদিচ্ছা শুভেচ্ছা সকলোৱে দিছে। আমি প্ৰায় 5 লক্ষাধিক টকা তেখেতৰ হাতত তেওঁলোকে আগবঢ়োৱা অৰিহণা হিচাপে আগবঢ়োৱা, তেওঁৰ মৰম চেনেহ হিচাপে আগবঢ়োৱা তেওঁ 5 লক্ষাধিক টকা আজি তেওঁৰ হাতত সুচিকিৎসাৰ বাবে অৰ্পণ কৰিছোঁ। আজি মই আনন্দিত হৈছোঁ। আমাৰ মাহমৰা সমষ্টিৰ গণ পৰিষদ দল আৰু সভাপতি ৰাইজ যিসকলে যিমূৰি অৱস্থাত মানে চিকিৎসাৰ বাবে যি এক ওজন পৰিমাণৰ বৰঙণি আগবঢ়াইছে সাহায্য হিচাপে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলেও